গাইজ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আৰু আমাৰ গাঁৱত আজি বিয়া আছে, আঞ্জা কাটবা যাই আছোঁ আমি ৰাতিপুৱা পেহী আৰু মই বঢ়িয়াকৈ। পিছে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, মানে বিয়াত ক'ত কি হয় আপোনালোক সকলোবোৰ দেখাই আছোঁ। আৰু মই বঢ়িয়াকৈ আহি পালোঁ বিয়া ঘৰ। তাৰপিছত চবে একদম আঞ্জা কাটি আছে, আমাৰ মাটো লাগি আছে, সেইটো আমাৰ ইফালে মা আছে, এইফালে আলু কাটি আছে, ইফালে ৰঙালাও কাটি আছে, যোনে আৰু যাৰ ভাগত যি বস্তু আৰু চবে বঢ়িয়াকৈ কাটি আছে, নিজৰ নিজৰ কামবিলাক কৰি আছে। বিয়াৰ ভোজ যাবলৈ সোনকালে, আৰু ইফালে দৰা অহা কথা, দিনতে দৰা আহিব বাৰু, আৰু বিয়াখন মানে দিনতে হ'ব, সেইকাৰণে বঢ়িয়াকৈ আঞ্জা কাটি আছে, চাহ তাহো দি আছে। এইফালে আকৌ কইনা এক নাচাগে এই একেজতে হ'লো আগত। আমি বঢ়িয়াকৈ থানত লাগি আহি আছোঁ, মানে মন্দিৰলৈকে। আমাৰ ঘৰৰ ওচৰতে এটা মন্দিৰ আছে। আমাৰ গাঁৱত বিয়া চিয়া পতা হ'লে মন্দিৰলৈকে যোৱা হয়েই, আৰু মানে যাৰে বিয়া নহওক কিয়, ল'ৰাৰে হওক বা ছোৱালীৰে হওক, সেইকাৰণে আৰু আমি কইনাটোলৈ বঢ়িয়াকৈ মন্দিৰ আহি আছোঁ গোটেইগিলাকে। আৰু ইয়াৰ বঢ়িয়াকৈ মন্দিৰ আহি পালোঁ, কইনা গেছি, এইফালে চাকি তাকি জ্বলাব লাগি, এইফালে শৰাই চৰাই মানে দিব আৰু বঢ়িয়াকৈ পাৰ চৰাই বৰাই দিয়া হয়, এইখন মানে মাথা নহয়। আৰু এইফালে পানী তুলিব যাব লাগে, ৰেডি হ'ল। আৰু বঢ়িয়াকৈ পানী চানী তুলিব যাবলৈ ঘট চট লৈছে, আৰু মানে সোনকালে কৰিব আৰু চব কামবিলাক, মানে সোনকালে দিনতে যিহেতু চব আৰু আৰু ঘৰৰ ওচৰতে নদী আছে, বঢ়িয়াকৈ পানী তুলি আছে এটা নদীত, সৰু সৰু মানে চিয়া মানুহবিলাকে, আৰু লৈছে মানে সৰু সৰু চিয়াগিলাকে, ডাঙৰো লৈছে বাৰু। এয়া এইফালে বঢ়িয়াকৈ পানী চানী তোলা হৈয়ে গ'ল আকৌ। আৰু বঢ়িয়াকৈ আমি পানী তুলি পেলাই এতিয়া বিয়া ঘৰলৈকে যাওঁ, তাতে যাই পেলাই অকণমান ডান্স চান্স কৰোঁ আৰু। এইফালে বঢ়িয়াকৈ কইনাকো সজাই আছে, এইফালে নাচি আছে, পানী তুলি অহা মানুহবিলাক। এইফালে কইনা চইনা সজোৱা হৈ গ'ল আকৌ। এইফালে আকৌ দৰা আহি পালাই বঢ়িয়াকৈ। আৰু এনেকৈ বঢ়িয়াকৈ দৰা আহি পেলাই, আৰু এইফালে দৰা ঘৰৰ মানুহবিলাক বহাৰ ব্যৱস্থা কৰি আছে বাৰু। গোটেইগিলাকে মানুহ বহুতখিনিয়ে আহিছে বাৰু বিয়াত। আৰু এনেকৈ মানে বিয়াখন চলি আছে, আৰু দিনৰে বিয়া যিহেতুকে, ৰাতিৰ বিয়া নহয়। মই আপোনালোকক কৈয়ে আছোঁ বাৰে বাৰে এইটো কথাকে, দিনতে পাতিছে, ৰাতিলৈকে ৰখি থকা নাই। আৰু সেইকাৰণে ধুনীয়াকৈ মানুহবিলাক এনেকৈ বহিছে, আৰু এইফালে চাহ পানী দিয়া ব্যৱস্থা কৰিব এতিয়া আকৌ। এইফালে আমি আকৌ বঢ়িয়াকৈ চাহ খাব আহিলোঁ, হিমাচি আমি এনেকৈ বঢ়িয়াকৈ চাহ খাব আহিলোঁ। এতিয়া আমাৰ গগন দাদা ঘৰৰ ওচৰৰে, বঢ়িয়াকৈ আমি এনেকৈ চাহ খাব আহিছোঁ। ইফালে আকৌ হিমাচিতে চাহ খাই আছে, পূৰা বুন্দিয়া ভুজি দি পূৰা চাহ মাৰি দিছে। তাই দেখিছা নাই ৰিয়েকশ্যন, মুখৰ ৰিয়েকশ্যন কেনেকুৱা কৰিছে তাই। নপৰে আৰু নপৰে তাতো আৰু একো নাই, খালি ৰিচেপশ্যনটো হ'ব। লুকাব লাগিব, ইয়াৰে নিয়মটো ইয়াতে কৰিবি, আকৌ তাতেও লাগব, তাতে আগবঢ়াই দিয়ে, তাতো আংঠি লুকাব। আৰু ধুনীয়াকৈ দৰা ঘৰৰ মানুহে কইনাটো সজাই পেলাই ৰেডি কৰি দিলা। এতিয়া কইনা বঢ়িয়াকৈ বাহিৰলৈকে লৈ যাব, যাই তাতে বিয়াটো মানে এনেকৈ মালা বৰণ কৰি পাতব। আৰু এইফালে দৰা কইনাক এয়া ফুট দি আছে, দৰাই কইনাক ফুট দি আছে বঢ়িয়াকৈ। আৰু এইফালে গৰমো আজি বাৰু অলপ, বহুত গৰম নহয় বাৰু, মানুহবিলাকে এনেকৈ বিচনি মাৰি আছে।
এনেকৈ বঢ়িয়াকৈ বিয়া পাতি আছে আৰু আমি ভাবিলোঁ বিয়া চাৰিকেতো নব পেলাই ভাত খাবও লাগিল আকৌ ভোকো লাগিল বাৰু বাকী চব মানুহে ভোজ চোজ খাই আছে এনেকৈ আমিও বঢ়িয়াকৈ এনেকৈ ভোজ খাব আহিলোঁ হিমাচি মই বাকীবিলাকে খাই গ'লে খানা আমাৰ এৰি চবে খালা দেৰি হৈছে বাৰু সেইকাৰণে আমি আৰু বঢ়িয়াকৈ ভাতটো খাই লওঁ আৰু এইফালে কইনা দৰা নিবা ওলালাই এইফালে দৰা কইনা যাবই এতিয়া আমি আৰু কইনাটো বঢ়িয়াকৈ বিদায় দিয়াই কথা আৰু এইফালে দৰা কইনাক বঢ়িয়াকৈ ভৰি চৰি ধুই পেলাই বিদায় দিব আৰু এইফালে দৰা কইনা ইয়া বঢ়িয়াকৈ দিনৰে বিয়া যিহেতুকে দিনতে বিয়াখন আমি চাই শেষ কৰি দিলোঁ আৰু বঢ়িয়াকৈ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আপোনালোকে বা কেনে পালে চবে এটা এটা কমেণ্ট কৰি জনাব মোক বাৰু আমাৰ বিয়াখন চাইনো কেনেকুৱা লাগিল চিম্পুলো বিয়া আৰু এনেকৈ পাতিছে আৰু কি কৰিব উপায়তো নাই আৰু আপোনালোকে চাব অৱতৰৰ বিয়া যিহেতুকে এনেকৈ পাতিছে আৰু আপোনালোকৰ বিয়াখন চাই চবে কেনেকুৱা লাগিল কইনাটোনো কেনেকুৱা পালে দৰা কেনেকুৱা পালে এয়া দৰা কইনা কইনাই চাউল চিটি আছে বঢ়িয়াকৈ কইনাকে আনিছোঁ বাৰু অলপ আৰু ইমান দিনে যিহেতুকে ছোৱালী মানুহ এটা ঘৰত সৰুৰ পৰা ডাঙৰ হৈ পেলাই কি এতিয়া আজি যাব ওলাল বিয়াটো লাগব নচবে সেইকাৰণে আৰু কইনা লৈ আহিব আমাৰ কইনা নিবা ওলালে লাষ্ট টাইম কইনা ল'ৰা মন্দিৰ সাৰি আছে এইফালে বঢ়িয়াকৈ কইনা বিদায় হৈ গ'ল দৰা কইনা গাড়ী উঠিল এতিয়া বঢ়িয়াকৈ দৰা কইনা লৈ গ'ল আৰু বিয়া একদম শেষে হ'ল দিনতে বিয়া বঢ়িয়াকৈ শেষ হ'ল দৰা কইনা গুচি গ'ল আমিও এতিয়া ঘৰা ঘৰি যায় কথা আৰু আমাৰ বিয়াখন কেনে পালে ক'ব আৰু কেছ দিনতে বিয়াখন আছিল মানে আৰু ৰাতিলৈকে ৰখি থকা নাই ইমান আৰু ডাঙৰকৈ বিয়াখন ধৰবা তেনেহ'লে সৰুকৈ পাতিছি কিন্তু দিনতে চবগিলাক আছিল ধুনীয়াকৈ কইনা ল'ৰা লৈ গ'ল আৰু গোটেই বিয়াখন আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা হৈছোঁ কৈছোঁ আৰু কেনেকুৱা হৈছে ক'বচোন আৰু মোৰ ভিডিঅ'বিলাক চাই কেনে পাই জনাব আৰু আজি ভিডিঅ'টো ইমানেই আছিল বাই বাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই